হেল্ল' ফ্ৰেণ্ডছ, লিচুৰ বতৰ। আমি সকলোৱে লিচু খাই ভাল পাওঁ, কিন্তু বজাৰত লিচু অকল 2 মাহমানহে পোৱা যায়। আজি আমি ভিডিঅ'টোত জানিম লিচু কেনেকৈ বহুদিনলৈকে ভালকৈ ৰাখিব পাৰি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি মই লিচু লৈছোঁ। এইখিনি বজাৰৰ পৰা অনাৰ পিছত মই ধুনীয়াকৈ ধুই থৈ দিছোঁ। আপোনালোকেও বজাৰৰ পৰা আনি লিচুখিনি ধুই ভালকৈ শুকুৱাই ল'ব। চাব যাতে তাত কোনো ধৰণৰ পানী নাথাকে, কাৰণ পানী থাকিলে লিচুবোৰ পিছত বেয়া হৈ যাব। এতিয়া লিচুখিনি মই ঠাৰিৰ পৰা এটা এটাকৈ কাটিম। তাৰ আগতে চাই লওঁ যাতে ইয়াত কোনো ফটা চিটা কলা পৰা বা পচা লিচু নাথাকে, নহ'লে বাকী লিচুখিনিও বেয়া হ'ব। লিচু কাটোতে কেঁচি ব্যৱহাৰ কৰিব পাৰে। কেঁচি ব্যৱহাৰ কৰিলে কাটিবলৈ সুবিধা হয়। লিচুটো কাটোতে ঠাৰিৰ পৰা 1 ইঞ্চিমান দীঘলকৈ কাটিব, যাতে বাকলিটো ফাটি নাযায়। এয়া মই গোটেই লিচুখিনি ধুনীয়াকৈ ঠাৰিৰ পৰা কাটি লৈছোঁ। এতিয়া আমি এই লিচুখিনি এখন বাতৰি কাকতত মেৰিয়াই ল'ম। এতিয়া মই লিচুখিনি এই বাতৰি কাকতখনৰ ওপৰত দি দিম। ইয়াত 20টামান লিচু আছে। 20টাতকৈ বেছি লিচু নিদিব, নহ'লে বাতৰি কাকতখন বান্ধিব অসুবিধা হ'ব। বাতৰি কাকতখন টানকৈ বান্ধিলে লিচুখিনি ভাগি নাথাকিব। এতিয়া এডাল ঊণ সূতা বা তেনেকুৱা সৰু ৰছী লৈ বাতৰি কাকতখনৰ ওপৰত মেৰিয়াই ধুনীয়াকৈ কাঠি মাৰি দিয়ক। কাঠিটো মাৰোঁতে সাৱধান হ'ব যাতে কাঠিটো ওলাই নাযায়। এতিয়া বান্ধি থোৱা লিচুখিনি এটা প্লাষ্টিক বেগত ভৰাই দিম। এনেকুৱা প্লাষ্টিক বেগ কাপোৰ বা তেনেকুৱা কিবাকিবি বস্তু কিনিলে পোৱা যায়। এতিয়া এটা কাপোৰৰ বেগ ল'ব। লিচুখিনি এনেকুৱা বেগত ভৰাব লাগিব। এনেকুৱা বেগত ভৰালে ফ্ৰিজত বৰফ জমা নহয়। এতিয়া বেগটো আমি ডিপ ফ্ৰিজত থৈ দিম। এনেকৈ থ'লে লিচুখিনি বহুত দিনলৈ ভালে থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আকৌ নতুন ভিডিঅ' লৈ আপোনাৰ ওচৰলৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।